হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলো ভালে আছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেৱালী, তাৰ কাৰণে মই সোনকালে বাৰান্দাখন মচি ল'লোঁ, যিহেতু ইয়াত মই ৰংগোলী বনাম। আৰু ইফালে মাহঁতে লাষ্ট খেলখন চাই আছে, 9 নম্বৰ খেলখন, যিহেতু নেদাৰলেণ্ড আৰু ইণ্ডিয়াৰ খেল আছে আজি লাষ্ট। আৰু এইয়া ৰিকু ধুনীয়াকৈ শুই আছে, যিহেতু বেচেৰাক মই দুচাটমান দিলোঁ, সেইটো কাৰণে সি মনটো বেয়া কৰি ধুনীয়াকৈ শুই আছে, যিহেতু মোৰ ৰংগোলীটো বেয়াকৈ দিছিলে সি। আৰু মোৰ হাতখন যিহেতু চিলাই খোলাই নাই, সেইটো কাৰণে মই যেনে তেনে বনাইছোঁ। আৰু সি যদি বেয়া কৰিছে, যিমান মৰম হ'লেও মাৰটো দিলোঁ, বেয়াও লাগিছে মোৰ। তাৰপাছত মই ৰংগোলীটো বনাই আছোঁ ধুনীয়াকৈ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত প্লিজ জনাব। আৰু মই লাষ্টত লুকটো দিম ৰাতি হ'লে কেনেকুৱা লাগিছে চাকি জ্বলোৱাৰ পাছত। আৰু সেয়ে আৰু আপোনালোকেও দেৱালী ভালকৈ উদযাপন কৰক। আৰু এইফালে খুৰা দুজন আহিছে, মানুহ বোম এটা লৈ, আৰু বহুত বেছি ভয় লাগিছে মোৰ। আৰু এইফালে মই কৰিডৰটো ধুনীয়াকৈ সজাই দিলোঁ, আৰু কেনেকুৱা লাগিছে আৰু ক'ব। যিহেতু কৰিডৰটো খালী হৈ আছিলে, সেইটো কাৰণে মই ইয়াতো ধুনীয়াকৈ কৰিলোঁ। আৰু ৰাতি হৈছে, আৰু ৰাতিৰ চাকি তাকি দি পিনি এয়াই হৈছিলে লুকটো। আৰু এই লাইটিংখিনিতো আপোনালোকক দেখালোৱে কালি, তথাপিও অকণমান ভিউটো অকণমান দেখাই দিলোঁ। ইমান বেছি কৰিব নোৱাৰিলোঁ, অলপ চলপ যিমান পাৰোঁ চেষ্টা কৰিলোঁ ভালকৈ সজাবলৈ। আৰু এইফালে মই লৈছোঁ জলকীয়া বোম, আৰু মই এইখিনি একেলগে ফুটাম এতিয়া। আৰু মই জলকীয়া বমখিনি ফুটাব লওঁতে আহি পালে ওচৰৰ ভাইটি এটা, যিটোৱে আমাৰ স্কুটিখন লৈ গৈছিলে। দেউতাক কৈছিলে সোনকালে আহিম, বাঠি আহিব নোৱাৰিলে বেচেৰা, যিহেতু দেৱালী ছিজন ক'ৰবাত গ'ল চাগে, আৰু সেইটো কাৰণে দেৰি হৈ গ'ল। একো নাই, দেউতা ৰখি আছিলে, যিহেতু ক'ৰবালৈ যাবলগীয়া আছিলে। একো নাই, এইটো ইগন'ৰ। বাট এতিয়া মই জ্বলাম। আৰু সেই চাওকচোন, জপনাখন খোলাৰ লগে লগে সেইফালেহে দৌৰে, যিহেতু আমাৰ মেইন ৰাস্তাটো ওচৰতে। মই ৰকিক হেৰুৱাইছোঁ, মই নিবিচাৰোঁ ইয়াক আকৌ হেৰুৱাবলৈ। আৰু সেইটো কাৰণে মানুহবিলাকক ভাল পালেও বেয়া পালেও মই কওঁ যে জপনাখন প্লিজ বন্ধ কৰি থৈ আহিব। আৰু নহ'লে আমাৰ মেইন ৰাস্তাটো ওচৰতে, ডাইৰেক্ট মেইন ৰাস্তাটোলৈহে সিহঁত দৌৰে। মোৰ বহুত বেছি ভয় লাগে। আৰু মই আনিব দিছিলোঁ ভাইটিটোক, লাইট টিপটপ লাইট এনেকুৱা দুডাল আনিব দিছিলোঁ, আৰু সি লেট হৈ পালে, আৰু সি বিচাৰি নেপালোঁ বুলিয়ে ক'লে বাৰু। কিন্তু সেই আৰু অনা হ'লেও মই নলগাওঁ, যিহেতু বহুত বেছি দেৰি হৈ গ'ল, আৰু সি গুচি গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ বমটো জ্বলাম, জলকীয়া বমখিনি জ্বলাম। আৰু এইখিনি মই ধুনীয়াকৈ কাগজে একদম মেৰিয়াই লৈছোঁ, আৰু কাগজখন বহুত দীঘলকৈ দিছোঁ, যাতে মই জ্বলাম আৰু পলাব পাৰিম। আৰু সেইটো কাৰণে মই কাগজখনত মেৰিয়াই দীঘলকৈ কাগজ এটুকুৰা থৈ দিছোঁ, যাতে মই জ্বলাওঁ আৰু এতিয়া পলাওঁ। আৰু সেইটো কাৰণে আৰু বহুত বেছি ভয়ো লাগে আৰু ভালো লাগে। আৰু আপোনালোকে বাৰু কেনেকৈ জ্বলাইছেনে এইবিলাক? আৰু ফুটাৰ পাছতো অকণমান জুই জ্বলি আছিলে, মই ভাবিছোঁ আৰু আকৌ ফুটিব নেকি, মোৰ বহুত বেছি ভয় লাগিছিলে। তাৰপিছত ভালেই হ'ল। আৰু এইফালে আমাৰ ৰিকু চাওকচোন, ভয়তে বেচেৰা ক'ত সোমাই আছে, ক'ত যাওঁ ক'ত নাযাওঁকৈ ভাবি গাড়ীখনৰ তলতে সি ছেফ বুলি ভাবি সোমাই আছে বেচেৰা। আৰু তাৰ পাছত মই ধুনীয়াকৈ উলিয়াই লৈ আহিছোঁ কোচতলৈ। আৰু পোৱালিকেইটাক মাতিলোঁ, কাৰণ মোৰ ওচৰত চকৰি আছিলে, কলগছ আছিলে, আৰু জ্বলাবলৈ মোৰ বহুত বেছি ভয়ো লাগে। সেইটো ইমান ভয় কৰিবলগীয়া নহয়, হ'লেও মোৰ ভয় লাগে। আৰু এইকেইটা ধুনীয়াকৈ জ্বলালে, সিহঁতিতো বহুত বেছি ভালেই পায়। আৰু সিহঁতে এই কলগছকেইটা জ্বলালে, আৰু জাষ্ট দুটামান থৈ দিব ক'লোঁ কাইলৈ জ্বলাবলৈ। আৰু এইয়া বহুত বেছি ভাল লাগিলে পোৱালিকেইটাৰ লগত। চব শেষ নে?
আৰু মোৰ এই ষ্টাৰ লাইটকেইটা মোৰ বহুত বেছি ভাল লাগে যোৱা বছৰে কিনা আৰু মোৰ বহুত বেছি ভোক লাগিছে মাহী ছোৱালীজনী আহিছিলে মই তাইক ক'লোঁ যে মেগী বনাওঁ যিহেতু কালি মেগী 4 পেকেট পাইছিলোঁ আৰু ধুনীয়াকৈ বিলাহী চিলাহী জলকীয়া দি পিনে একদম মেগী বনালে তাই আৰু আমি খাব লৈছোঁ আৰু এইফালে ৰিকু চকীত কেনেকৈ চাই থাকে মানে যিহেতু ইয়াক মছলা দিব নালাগে তেল মছলা নিমখ এইকেইটা বস্তু টোটেলি খাব নালাগে আৰু সি যেনেকৈ চাই থাকে মানে নিদিলেই নহয় জাষ্ট সেইটো কাৰণে অকণমান জাষ্ট দি দিওঁ আৰু যিহেতু নিমখ কম হৈছিল সেইকাৰণে ক'লা নিমখ অকণমান আমি দি লৈছোঁ তাৰপাছত আমি মেগী খালোঁ বহুত বেছি ভাল লাগে আৰু যিহেতু ঠাণ্ডা চিজনত মানে অকণমান জ্বলা কিবা এটা খালে ভাল লাগে পাছবেলা সময়ত আৰু সেইটো কাৰণে আমি ধুনীয়াকৈ মেগী খাই লৈছোঁ এতিয়া তাৰপাছত আমি যাম খেলিবৰ কাৰণে যিহেতু কালিও খেল খেলাইছে কিন্তু মই কালি নগ'লোঁ আৰু আজি যাম বুলি ভাবিছোঁ আৰু এয়া মেগীখিনি খাই লওঁ তাৰপাছত আমি যাম আৰু চকৰি দুটা আছিলে আৰু মাহী ছোৱালীজনীয়ে ধুনীয়াকৈ জ্বলালে আৰু চকৰিটো ঘূৰি ঘূৰি ক'ৰ পালেগৈ চাওকচোন আমাৰ বাৰী ফালে পালেগৈ মোৰ বহুত বেছি ভয় লাগিছে ক'ৰবাত কিবা কিবি জ্বলি যাব নেকি বুলি তাৰপৰা লাষ্ট যেনিবা নোৱাই থাকিলে তাৰপৰা আৰু এটা আছে তাই আৰু এটা জ্বলালে আৰু এনেকৈ আমি যিকেইটা কলগছ আৰু চকৰি আছিলে গোটেইকেইটা কমপ্লিট শেষ হৈ গ'ল আৰু এইখিনি জ্বলাই পিনে আমি যাম এতিয়া খেলিবৰ কাৰণে কি আৰু এতিয়া আমি ওলালোঁ মা ভণ্টি মই আৰু তাইক কৈছিলোঁ যে যিহেতু মই যোৱা নাছিলোঁ কালি মই তাইক কৈছিলোঁ যে বাহিৰত কিমান ঠাণ্ডা তাই কৈছিলে যে তাত খেলৰ জেগাত ইমান ঠাণ্ডা নালাগে যিহেতু বহুত বেছি মানুহ থাকে সেইকাৰণে ইমান বেছি ঠাণ্ডা নালাগে আৰু এইফালে আমাৰ ষ্টাৰ্ট হৈ গৈছে এখনত খেলাইছে এইখন দোকানত খেলাইছে আৰু সেইফালে জুম বান্ধি আছে তাত ভণ্টি দুজনী মানে খেলাইছে আৰু আমি এই দুখনত পাৰ হৈ পিনে আমাৰ যিখন আমাৰ মেইনখন যিখন আমাৰ মামা ল'ৰাকেইটা আৰু মাহী ল'ৰাটোৱে খেলাইছে ডাঙৰ খেল সেইখন আমি তালৈ যাম আৰু সেই আৰু এনেদৰে আমাৰ গাঁৱত এনেদৰে খেলে এইফালেতো কিবি টাচ চাচ খেলি আছে মতা মানুহবিলাকে আৰু চবেই ইয়াত ধুনীয়াকৈ ফূৰ্তি কৰিছে আৰু সেই আৰু যাওঁ আৰু আমিও খেলোঁগৈ আৰু আপোনালোকে তাত এনেকৈ লটাৰী খেল খেলে নাই বাৰু কমেণ্ট বক্সত জনাব আৰু আমি বহুত বেছি এনজয় কৰিছোঁ আৰু বহুত বেছি ঠাণ্ডা লাগিলে তাই ক'লে সেইটো কাৰণে মই চুৱেটাৰ নিপিন্ধিলোঁ আৰু বহুত ঠাণ্ডা আৰু আমাৰ মেইন জেগাডোখৰ পালোহি য'ত আমাৰ ইয়াত খেল হয় ইয়াতে আমাৰ সেই গোটেইখনে গাঁৱতে খেল আমি মেইনলি এইখনলৈ আহোঁ আমাৰ ঘৰৰ এইখিনি চব আমাৰ মামা ল'ৰা আৰু মাহীৰ ল'ৰা এনেকৈ আছে খুৰাহঁত আছে আৰু মোৰ যিহেতু হাতখন যিহেতু চিলাই খোলা নাই সেইটো কাৰণে মোৰ মানে বহুত বেছি ভয় জুমত পটককৈ হাতখনৰ কোনোবাই মাৰি দিব বা কিবা কৰি দিব বুলি বহুত বেছি লাগি যাব বুলি বহুত বেছি ভয় লাগিছে কাৰণে জুমৰ ভিৰত মই যোৱা নাই আৰু সেই আৰু এইফালে অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল আৰু এইখন বৰ্ডখন যিখনত আপোনালোক লাগিছে 1 2 3 4 5 6 আৰু এনেকৈ আছে এনেকৈ লিখি লয় আৰু তাৰপাছতে লুডু গুটিটো এনেকৈ মাৰে আৰু যিটো বস্তু খেলাব সেইটো বস্তু মানে লুডু গুটিটো যিটো ওলায় সেইটোৱে পাই যায় মানে আৰু এইয়া সেনেকৈ আৰু অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল কোনোবাই নাম্বাৰ তাত দিছিলে আৰু তাহাঁতি নুশুনিলে বেলেগৰ দি দিলে আৰু সেই পোৱাৰ কাৰণে তেওঁ কৈছে মই পাইছিলোঁ এনেকৈ সেই আৰু এইবোৰ গ'ল আৰু এনেদৰে এইবোৰ হৈ থাকে সৰু সুৰা এইবিলাক দেৱালীত বহুত বেছি হুলস্থুল হ'লে কোনো নুশুনে অৱশ্যে আৰু মই এই চক একদম আচাৰ পাই গ'লোঁ একদম বহুত ভাল আচাৰ এইটো মানে যিটো আমি খাওঁ সেইটোৱে আৰু বহুত ডাঙৰ হয় 30 টকা দিছিলোঁ প্ৰথম আহি 30 টকা দিয়ে মই টিকেটটো ল'লোঁ আৰু লগালগ আচাৰটোৱে পালোঁ আৰু মই বহুত বেছি হেপ্পী আৰু যিহেতু মোৰ লাকখনে চাইছিলোঁ আৰু মানে আৰু পাওঁ নাপাওঁ পাছত বেলেগ কথা যিহেতু কিবা এটা পালোঁ সেইটোৱে মোৰ ভাল লাগিলে আৰু প্ৰথম আহিয়ে টিকেটটো প্ৰথম পাইছোঁ সেইটো মোৰ বহুত বেছি ফূৰ্তি সেই আৰু বেছি নেখেলোঁ যিহেতু বহুত বেছি ঠাণ্ডা আৰু মোৰ ইমান বেছিকৈ নাপাওঁ আৰু যিহেতু এইটো পালোঁ যেতিয়া মই একদম হেপ্পী তো সেই আৰু মায়ে অলপ খেলি আছে মায়ে কিবা কিবি অলপ সৰু সুৰা কিবি পালে চাবোন তাবোন আৰু আগদিনাখনো পাই গৈছে সেনেকৈ আৰু খেলিলোঁ আৰু দেৱালীকেইটা উদযাপন কৰিলোঁ
আৰু খেলি মেলি হৈ গ'ল খেলি উঠিলোঁ আৰু এতিয়া আমি যাওঁ ঘৰ আৰু ইমানেই আছিলে মোৰ আজিৰ দিৱালীৰ ভিডিঅ' কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু যদি কোনোবা নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আৰু লগতে কেইখনমান ফটো দিছোঁ চাবচোন কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই আৰু আজি এয়াই আছিলে বাই বাই টেক কেয়াৰ